হাই ওয়েলকাম বেক মাই চেনেল। আজি মই মোৰ মিতিৰৰ মামাহঁতৰ ঘৰত খকাম খাবলৈ মাতিছে আমাক। সেই হেতুকে মই বিশেষকে ওলাই আছো আৰু যাবলৈ কাৰণে, আৰু মোৰ লগত ৱাইফো যাব, মই সিংগল নাযাওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু ঠিক আছে, মোৰ ৱাইফ যাব, ৱাইফ ওলাই আছে বৰ্তমান, আৰু দুইজনে আমি যাম খকাম খাবলৈ। ঠিক আছে, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, আৰু খকামত লগ পাই আছো আপোনালোকক। এইটো ৰাস্তা দেখিছে আপোনালোকে, যিটো এইটো ৰাস্তা আপোনাৰ মৰিগাঁও যাব পাৰি আৰু গুৱাহাটী যাব পাৰি। আৰু আমি আহি থকা ৰাস্তাৰেদি এই চাইডে আমি যোন চাইডে আহি আছোঁ, এই চাইডে নগাঁও পাব পাৰি। চাই থাকক আপোনালোকে। আমি চিধা নাযাওঁ, যিহেতু আমাৰ মামাহঁতৰ ঘৰ এই ৰাস্তাটো দি সোমাই যাব লাগে। সেইহেতুকে আমি সোমাই আহিলোঁ, আৰু সোমাই আহি এখন পথাৰ পাইছোঁ, ডাঙৰ পথাৰ। এই পথাৰখন হৈছে আমাৰ মামাহঁতৰ হয়, আৰু সকলো মামাহঁতৰেই নহয়, আৰু কিছুমান মাটি ইয়াত আছে। আৰু সোণালী ধান বুলি ক'লে ক'বই নালাগে, সেইটো কাৰণে মই প্ৰকৃতিটো দেখি মই ৰখি গ'লোঁ। আপোনালোককো দেখাইছোঁ, ধানবোৰ চাওক কিমান ধুনীয়া সোণালী পথাৰ, ভাল লাগে। আৰু কিছু লোকে কাটিবলৈ এতিয়াও বাকী আছে, আৰু পানী এবাৰ বেছি। এয়া দেখিছে আপোনালোকে প্ৰসাদবোৰ। আৰু আমি অহা বহুতেই দেৰি হৈ গ'ল, কাৰণ ঘৰটো অলপ কাম আছিলে। সেই হেতুকে আমি 2টামান বজাৰতহে পাইছোঁহি। আৰু এতিয়া কাৰণ মানুহবোৰ ঘৰতে গুচি গ'ল খাই কৰি। এতিয়া মানুহৰ পৰিমাণটো বহুতেই কম, আৰু কিছু লোক আছে আৰু মেধিসকল আছে, খাব পৰা নাই তেখেতসকলে, আৰু তেখেতৰ লগতে আমিও একেলগে বহিম। আৰু থালবোৰ আগুৱাই দিছে প্ৰতিজনকে। দেখিছে, আমি খাবলৈ ল'ম এতিয়া। আশীৰ্বাদটো দিলে আমি খাব পাৰিম। আশীৰ্বাদ দিছে মেধিসকলক, দেখিছে নিশ্চয় আপোনালোকে। আশীৰ্বাদ দিয়া হৈ গ'ল, এতিয়া খাই লওঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। চিনাকি কৰি দিম, এয়া মোৰ মামা সৰু ছোৱালী হয়। এইগৰাকী মোৰ মামা সৰু ছোৱালী। আৰু মামাৰ ডাঙৰ ছোৱালীজনী মই দেখাই আছোঁ আপোনালোকক। এজনী সৰু হয়। এইগৰাকী মামাৰ ডাঙৰ ছোৱালী হয়। আৰু ঘৰবোৰ দেখাই দিছোঁ আপোনালোকক। ৰুম কেইটা
আমি সকাম খাই পালোহি ঘৰ এতিয়া আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰি আৰু চেনেলটো যদি আপোনালোকে নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব প্ৰেছ কৰি দিব হা আৰু যিসকলে মোৰ নতুনকৈ আহিছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজিলৈ বাই